হত্যাকারী ফাঁসি দিয়া ফাঁসি দিয়া ফাঁসি দিয়া শ্রমিক বন্ধ করা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটি নতুন আপোনালোক সকলোকে পোনপ্ৰথমে এটাই অনুৰোধ জনাওঁ যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন মানুহে এই ঘটনাৰ বিষয়ে জানিব পাৰে সুমিলা ৰংহানপীৰ লগত কি ঘটিছিল আৰু কি হৈছিল আৰু তেওঁৰ বাবে সকলোৱে যাতে মাত মাতিব পাৰে সকলোৱে যাতে ন্যায়ৰ বাবে মাত মাতিব পাৰে হাত উঠাব পাৰে বন্ধু বান্ধৱীসকল সুমিলা ৰংহানপীৰ যি কিশোৰীগৰাকী আছিল সেই কিশোৰীগৰাকী নগাঁৱৰ ৰহাৰ এঘৰ মানুহত কাম কৰিবলৈ আছিল আৰু বন কৰা শ্ৰমিক হিচাপে আছিল লাচত যাৰ ঘৰ আছিল কাৰ্বি আংলঙত কিশোৰীগৰাকীৰ ওপৰত জানিবলৈ পোৱা মতে ঘোৰ অত্যাচাৰ চলাইছিল আৰু তাৰ পাছত আৰু কিশোৰীগৰাকীক অত্যাচাৰ চলোৱাৰ পাছত তেওঁলোকে জিন্দা একদম গা শিহৰি উঠা এটা ঘটনা সেই কিশোৰীগৰাকীক জিৰাই কেৰচিন ঢালি জ্বলাই পেলাইছিল সঁচাকৈ এই ঘটনা শুনিলে প্ৰতিজন মানুহৰ গা শিহৰি উঠিব আচলতে এনেকুৱা ধৰণৰ কালপিত আজিৰ পৃথিৱীত আছে বুলি ভাবিলে এনেকুৱা লাগে যে নিজকে বৰ দুখী লিখীয়া লাগে মানুহ হিচাপে বৰ নিজকে দুখী লিখীয়া লাগে আচলতে এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিব পাৰে এই মানুহবোৰে কেনেকৈ কি কৰিব পাৰে এনেকুৱা ধৰণৰ মানুহ হিচাপে এজন জনা শুনা মানুহ হিচাপে যে শ্ৰেষ্ঠ মানুহৰ দৰে এটা শ্ৰেষ্ঠ প্ৰাণী হৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য কেনেকৈ কৰিব পাৰে বন্ধু বান্ধৱীসকল আপোনালোক এই ভিডিঅ'টো বনাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ বঢ়াবৰ বাবে নহয় লাইক বঢ়াবৰ বাবে নহয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে যাতে অনুৰোধ জনাইছোঁ যাতে এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক যাতে মানুহে এই ঘটনাৰ বিষয়ে জানে আৰু এই ঘটনাৰ বিষয়ে প্ৰত্যেকজনে মাত মাতিব পাৰে তাৰ বাবে আপোনালোক সকলোৰে ওচৰত মোৰ ফালৰ পৰা কাটৰ অনুৰোধ জনালোঁ শিশু শ্ৰমিকৰ দৰে এখন আইন থকাৰ পাছতো 12 বছৰীয়া এগৰাকী কিশোৰী শ্ৰমিক হিচাপে কাম কৰিবলৈ দিছিল আৰু তাৰ পাছত তাইৰ লগত বিভিন্ন ধৰণৰ অত্যাচাৰ আপোনালোকক এটা ভিডিঅ' দেখাইছোঁ সেই ভিডিঅ'ত সুমিলা ৰংহানপীৰ বাবে ন্যায়ৰ বাবে দাবী জনাইছে সুমিলা রংহানপীর হত্যাকারী ফাঁসি দিয়া ফাঁসি দিয়া ফাঁসি দিয়া শ্রমিক বন্ধ করা We want justice justice We want justice নারী জাতি সম্মান করা শ্রমিক বন্ধ করা শ্রমিক বন্ধ করা সঁচাকৈ তাইৰ লগত অন্যায় হৈছে এই অন্যায়ৰ বিৰুদ্ধে আমি প্ৰত্যেকজন সুমিলা ৰংহানপীৰ ককায়েক হিচাপে ভায়েক হিচাপে আৰু নিজৰ ভণ্টি হিচাপে
আমি তাইৰ বাবে মাত মাতিব লাগিব আপোনালোক সকলোৱে যাতে সুমিলা ৰংহানপিৰ নিজৰ একাকী ছোৱালীৰ দৰে ভাবি নিজৰ একাকী কন্যাৰ দৰে ভাবি তাইৰ বাবে মাত মাতক তাইৰ ন্যায়ৰ বাবে আপোনালোক সকলোৱে মাত মাতক তাৰ বাবে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ আৰু যিমান পাৰে ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে সুমিলা ৰংহানপি অতি সোনকালে ন্যায় লাভ কৰে আৰু কালপিতজনে শাস্তি লাভ কৰে। এই ব্লগটো ন্যায়ৰ ব্লগ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সুমিলা ৰংহানপিৰ ন্যায়ৰ বাবে এই ভিডিঅ' বনোৱা হৈছে সুমিলা ৰংহানপিয়ে যাতে অতি সোনকালে ন্যায় লাভ কৰক তাৰ বাবে মই দাবী জনাইছোঁ আৰু আপোনালোকেও সকলোৱে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সুমিলা ৰংহানপিৰ ন্যায়ৰ বাবে আপোনালোক সকলোৱে মাত মাতক।